মাহী, তুমি দেৰিয়েই কৰিলা, বেয়া পাইছোঁ। বেয়া নাপাবি দে, মহাৰৰ অফিচৰ মানুহ দুজন আহিছিল। তেওঁলোকৰ লগতে অকণমান দেৰি হ'ল, সেইকাৰণে মোক অকলেই পঠালে। এইটো লচোন। এইটো কি মাহী? কাপোৰ এযোৰ আনিছিলোঁ। প্ৰথম দিনা চাকৰিলৈ যাওঁতে পিন্ধি যাব পাৰিবি বুলিয়ে আনিলোঁ। চাচোন তোৰ ভাল লাগেনে নাই। ৱাও মাহী, তোমাৰ পচন্দ বেয়া হ'বনে? বহুত ধুনীয়া লাগিছে। মই প্ৰথম দিনা এয়াই পিন্ধি যাম। ৰ'বা, মই তোমালৈ চাহ আনো। চিম্পী গৈ পাই মানে মাকে চাহৰ যোগাৰ কৰিছিলেই। চিম্পীৰ মাক আহি মাত লগালে, চাহখিনি খাওকচোন। ভালে আছে নহয় আপোনালোক? আছোঁ, সকলো আপোনাৰ কৃপাতে সম্ভৱ হৈছে। চিম্পী বহুত সুখী আছে। আপুনি সহায় নকৰা হ'লে তাইক মই কেতিয়াও এইখিনি সাৰ্থক কৰিব নোৱাৰিলোহেঁতেন। কথাখিনি কওঁতে চিম্পীৰ মাক কিছু আৱেগিক হৈ পৰিছিল। আৰে নাকান্দিবাচোন, ময়ো আজি বহুত সুখী হৈছোঁ। মই বহুত ভালকৈয়ে বুজিব পাৰোঁ এগৰাকী সন্তানৰ জীৱনক লৈ মাক দেউতাকৰ কি সপোন থাকিব পাৰে। মইতো তাইক জন্মৰ পৰাই দেখি আহিছোঁ। সদায় সেইটো পথেৰে বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰি তাইক দেখি দেখি কিবা এক মায়াও উপজিছিল তাইৰ প্ৰতি। সেই যে তাই স্কুলৰ পৰা আহি আপোনাৰ ওচৰত শুই থাকে, মই বাছখন ৰোৱা সময়খিনি তাইক চায়েই কটাইছিলোঁ। পঢ়া শেষ কৰিলোঁ, সংসাৰো কৰিলোঁ। ভবা নাছিলোঁ আৰু কেতিয়াবা চিম্পীক দেখা পাম বুলি। কিন্তু আকৌ এবাৰ সেই পথেৰে যাব লগা হোৱাত নোচোৱাকৈ থাকিব নোৱাৰিলোঁ। সেইদিনাখন দোকানত আপোনাৰ ঠাইত বহিছিল চিম্পী। তাইৰ লগত কথা পাতিয়ে জানিব পাৰিছিলোঁ সকলোখিনি। ঘৰ আহি পোৱাৰ পিছতো কথাবোৰে মোক আমনি কৰি থাকিল। তাৰ এসপ্তাহমান পিছত আকৌ গৈ ওলাইছিলোঁ দোকানলৈ, কিন্তু সিদিনা দোকান বন্ধ হৈ আছিল। মোৰ বহুত বেয়া লাগিছিল। অজস্ৰ প্ৰশ্নই অগাধেৱা কৰি আছিল মনত। ওচৰে পাজৰে থকা দোকানবোৰত সুধিয়ে সেইদিনাখন আপোনালোকৰ ঘৰ গৈ ওলাইছিলোঁ।